আগত মৃদু গৈ আছে আমাৰ। নগাঁও দৌলৰ মন্দিৰলৈ আহিছিলোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এয়া দোকানত সোমাইছোঁ, চাকি বন্তি লৈ লওঁ, তাত নিমখ দান দিয়ে, নিমখ দান দি পিনি আমি যাম ওপৰলৈ। এয়া 500মান বজাৰ হৈছে, বাইদেৱে কৈছে। এয়া ফ্ৰণ্ট-ছাইডলৈ আমি সোমাই আহিছোঁ। এয়া শহাপহু পুহি থৈছে। পাৰ্কিঙৰ কাৰণে টেনশ্যন নাই, পাৰ্কিং পূৰা ফ্ৰী আছে। গৈ আমি এয়া ধূপ চাকি জমা দিমগৈ তাত। গৈ পিনি এয়া ভৰি হাতকেইটা ধুই লওঁ, ধুই আমি গৈ আছোঁ ওপৰলৈ। বহুত ধুনীয়া পৰিৱেশ, চাওকচোন এবাৰ আহি যাব দৌল মন্দিৰ নগাঁও। তাত বহুত নিয়ম কানুন বহুত ভাল, সন্মানো কৰিছে তাত গৈ। বহুত ধুনীয়া পৰিৱেশটো। গাইজ, ইয়াত দৌল মন্দিৰ এটা কাৰণ আছে। দৌল মন্দিৰটো কিহৰ কাৰণে বনোৱা হৈছিল, এটা মানে মানুহ আৰু চৰাই চিৰিকটি যোনেই মৰে তাত এটা পুখুৰী আছিলে, পুখুৰীটোৰ অকণ পানী খুৱাই দিলে বা পানী ছিটিয়াই দিলে মানুহজন জিৰি যায়, চৰাই চিৰিকটি জিৰি যায়। সেইকাৰণে দৌল মন্দিৰটো বনোৱা হৈছিল। এতিয়া তাৰমানে পুখুৰীটো বন্ধ কৰি ৰখা হৈছে, তলা লগাই থৈছে। কোনো যাব নোৱাৰে মানে। বহুত ধুনীয়া পৰিৱেশ, মানে ইমান পাহাৰৰ ওপৰত বনোৱা হৈছে মন্দিৰটো, দৌল মন্দিৰটো। বহুত ধুনীয়া, চাওক, আহক চাই যাওক। গাইজ, এয়া নামি আহিছোঁ তললৈ। দুকপিমান ফটো মাৰি লওঁ। দৌল মন্দিৰটো ওপৰৰ পৰা বহুত ধুনীয়া লাগিছে, ভিতৰতো বহুত ধুনীয়া। এয়া চাকি বন্তি লগাই তললৈ নামি আহিছোঁ।